মই যিখিনি এক্সপেক্টেশ্যন লৈ গৈছিলোঁ তাতছে বেছি ভালেই পাইছোঁ ক'ব গ'লে। যিখিনি এক্সপিৰিয়েঞ্চ আছিলে আমাৰ থিংকিং আছিলে যে চাইনাত গৈ ধৰি লওক কেনেকুৱা হয় কি হয়, অসুবিধা হৈছে, অসুবিধা নোহোৱা নহয়, কিন্তু মানুহৰ পৰা অসুবিধা হোৱা নাই। টেকন'লজিৰ ক্ষেত্ৰত অসুবিধা হৈছে। হয়তো আমাৰ ইয়াতে গুগল আছে, কিবা আছে, ইউটিউব আছে, ফেচবুক আছে, তাত সম্পূৰ্ণ বেলেগ। গুগলৰ ঠাইত তাতে বেলেগ আছে, যিবিলাক ইউজ কৰিব আমি ইমান নাজানো। চাইনিজত আছে ফুললি, সেইবিলাক ক্ষেত্ৰত প্ৰব্লেম হৈছে। আৰু কিন্তু মানুহবিলাক হেল্পফুল হয়, সেইবিলাক ক্ষেত্ৰত ভাল লাগিছে। ইনফ্ৰাষ্ট্ৰাকচাৰ বহুত ধুনীয়া আমাৰ ইয়াত আছে। আমাৰ শিকিব লগা বহুত বেছি আছে তেওঁলোকৰ পৰা। তেওঁলোকৰ যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ হয়, যি ডিচিপ্লিন হয়, তেওঁলোকৰ থিংকিংবিলাক, যিকোনো এটা বস্তু ৰাস্তা এটা বনোৱাৰ আগতে যে তেওঁলোকে 20-30 বছৰ আগলৈকে ভাবে। আমি ইয়াতে হয়তো আমি 10 বছৰ পিছত ইমান ভাবোঁ, বা 5 বছৰ পিছত আকৌ সেই ৰাস্তাটো বহল কৰিব লগা হয়। কিন্তু তেওঁলোকে আগতে ভাবে যে আমি আগতে অলপ ডাঙৰ কৰি দিওঁ, যাতে 30-40-50 বছৰ আগলৈকে আমি চলিব পাৰোঁ। ট্ৰাফিক বোলা বস্তু নাপালোঁ। চ' আমি এটা কথা আছে ন, আমি শত্ৰুৰ পৰা শিকিব পাৰোঁ। চ' শিকিব লগা বহুত আছে। এই ক্ষেত্ৰত বিৰাট বেছি ভাল লাগিল। আৰু মানুহখিনিও আমাৰ এটা থিংকিং আছিলে, মই পলিটিকেল কথা কোৱা নাই, পলিটিকেল কথা সম্পূৰ্ণ বেলেগ, কিন্তু যিখিনি সাধাৰণ নাগৰিক